আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বন্ধুসকল কেনে আছে? নিশ্চয়কৈ আপোনালোক ভালেই আছে। আমি আশা কৰোঁ আপোনালোক ভালেই থাকক, সুস্থ থাকক আৰু সচেতন থাকক। আমাৰ এই চেনেলত আপোনালোকে নতুন আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি পুৰণা আছে তেনেহ'লে আপোনালোকক ছাবস্ক্ৰাইব কৰাৰ কাৰণে জনাইছোঁ ধন্যবাদ। আজি আমি আলোচনা কৰিম হালাল হাৰাম মালৰ বিষয়ে, জাকাত কেনেকৈ দিব আৰু ইয়াৰ বিষয়ে কি মাসলা আছে। আমি প্ৰথমতে কম, যদি কোনোবাৰ ওচৰত কেৱল হাৰাম মাল থাকে তাৰ ওপৰত একেবাৰে জাকাত ফৰজ নহয়। গম পালে? দ্বিতীয় নম্বৰ মাসলাটো হ'ল, যদি হালালৰ হাৰামৰ মাল মিশ্ৰিত হৈ থাকে কিন্তু হাৰাম মাল পৃথক কৰা সম্ভৱ, তেন্তে তাক বেলেগ কৰি দিব আৰু সেই ব্যক্তি নাইবা তাৰ উত্তৰাধিকাৰক পৌঁছাই দিব যাৰ পৰা সি মালখিনি লৈছিল। আৰু যদি জনা নাই তেন্তে হাৰাম মাল সোৱাবৰ নিয়ত অবিহীনে সৎকা কৰি দিব। গম পালে? বহুতে এই মালখিনি খোৱাৰো সম্ভাৱনা আছে। বাকী থকা হালাল মাল যদি নেচাবৰ পৰিমাণ থাকে তেন্তে জাকাত আদায় কৰি দিব। আৰু এটা মাসলা, যদি হাৰাম মাল পৃথক কৰা সম্ভৱ নহয় আৰু হিচাপ কৰি উলিওৱাটো সম্ভৱ নহয়, তেন্তে সতৰ্কতামূলক আটাইখিনি মালৰ জাকাত আদায় কৰি দিব। আমি এই মাল হালাল আৰু হাৰাম মালৰ বিষয়ত যি মাসলাসমূহ ক'লো, আপোনালোক নিশ্চয়কৈ আনন্দিত ভাৱে কথাখিনি বুজিছে। আৰু যদি আপোনাৰ নুবুজা কোনো বস্তু থাকে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ আমাৰ কমেণ্ট বক্সত গৈ আপুনি কমেণ্ট কৰিব পাৰে, কমেণ্টৰ জৰিয়তে আমাক সুধিব পাৰে, আমি আপোনাৰ সঠিক উত্তৰ দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।